হাই দাদাটো ক'ত যায় এইয়া দাদাটো মাতিবলৈ সময়টো ঘণ্টা লাগে তোক দাদাটো মাতিবলৈ কি কৈছে এক চৰত এক গোৱাত অ কাকা ই কি ক'লে মোক ঐ এনে ওলাই গৈছে ঐ কৈছে অ কাকা ই কি ক'লে মোক ৰ আৰে আৰে ঐ ৰাকেশ এক গোৱাত এক চৰত কি কৰিছ এইবোৰ এইটো খেতি পথাৰত চৰাই খেদিবলৈহে লগাই তই ইয়াত লগালেহি যে কাষ্টমাৰ খেদিবি গুৰুদেৱৰ পৰা শিক্ষা লৈ আছো গুৰুদেৱ মানে এলকাল বৈল্য ৰাইট মূৰ্খ এলকেল বৈদ্য কয় হবলা কল্য এই একলব্য সেয়া কথা কৈছে একলব্যই বাৰু দ্ৰোণাচাৰ্যৰ মূৰ্তি বনাই শিক্ষা লৈছিল তই এভাগ কাৰ বনালি মই আপোনাক বনাইছো ছাৰ যেনেকে শিক্ষাৰ দেৱতা কোন দেৱী সৰস্বতী তেনেকে নিৰক্ষৰৰ দেৱতা হলি তই মই আছো ফটককে ওলাই নুফুৰিবি কোনোবা স্কুলে তোক কেপচাৰ কৰি দিব পাৰে হ'ব ছাৰ জয় হৈ অ ভিন্দৌ হিন্দু নহয় নেকি ভিন্দৌ নহয় নেকি গোবিন্দহে হেই ভৰ্তিটো আচল কথা ভিন্দকো মাতিব পাৰিছা গোবিন্দকো মাতিব পাৰিছা গোবিন্দটো কাৰোবাৰ ভিন্দৌ আছে মই যি কৈছো তাকে শিকি যাবা জয় হৈ অ ভিন্দৌ আন যদি আমে আন অ ভিন্দৌ আন অকমান পলম হ'ল দেই ভুল হৈ আছে লেচি কণী এডাল আনি পেলাই গোটেই খাও খাওক লগাই দিওঁ নেকি চাহ নেপা অভদ্ৰ তেতিয়াহ'লে আৰম্ভ কৰো কৃষ্ণ মা তোৰোনো ভৰি পিছল খায়নে আপুনিও দেখোন মণিবক ভাল পাই বিয়া পাতিছে আপোনাৰ ভৰি পিছলা নাছিল আমি হলো আজন্ম প্ৰেমিক এই কবিৰ আৰু একো নাই এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই প্ৰেম হয়তো এনেকুৱাই আবৰণ খুলি হৃদয় জোৰাই তোৰ কি আছে মন দুৱাৰে দি